নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ পৰা এটা বিষয়ৰ ওপৰত মই মোৰ মত পোষণ কৰি আহিছোঁ আৰু লগতে ডিব্ৰুগড় বহুতো সচেতন ব্যক্তিয়ে এই বিষয়টোৰ ওপৰত তেখেতসকলক প্ৰতিক্ৰিয়া প্ৰদান কৰি আহিছে। বিষয়টো হৈছে ডিব্ৰুগড় চহৰখন ইমান লেতেৰা কিয়? সঁচাকৈ ডিব্ৰুগড় চহৰখন ইমান লেতেৰা হোৱাৰ কাৰণ বহুত আছে। তাৰ ভিতৰতে মুখ্য কাৰণ হৈছে ডিব্ৰুগড়ৰ যিসকল স্থায়ী বাসিন্দা, এই বাসিন্দাসকল সজাগ হ'ব লাগিব। সজাগ আৰু সচেতনতাই সৃষ্টি কৰিব পাৰে এখন নৱতম সমাজ, আৰু এই সমাজ ব্যৱস্থাটো উন্নতি হ'লেহে এখন সুন্দৰ নিকা ভাৱাপন্ন সমাজ ৰূপে গঢ় লৈ উঠিব। আৰু সেই গতিকে এতিয়া যিসকল ব্যক্তিয়ে ডাষ্টবিনত জাবৰ জোঁথৰবোৰ নেপেলায়, বাহিৰত পেলায়, তেখেতসকলেও যাতে এই ডিব্ৰুগড়খনৰ প্ৰতি তেখেতসকলৰ দায়িত্ববোধ পালন কৰক। তেখেতসকলে যাতে বাহিৰত জাবৰ জোঁথৰ কেতিয়াও নেপেলায়, কাৰণ এই ডিব্ৰুগড়খনৰ প্ৰতি আমাৰ এটা সন্মান জড়িত হৈ আছে। আজি যদি ডিব্ৰুগড় চহৰখন ভাৰতৰ ভিতৰত যিদৰে আজতক প্ৰতিবেদনৰ ফলত তেখেতসকলে প্ৰকাশ কৰিলে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডিব্ৰুগড় চহৰখন লেতেৰা, কিমান ভাল লাগিলে বাৰু তেতিয়া। নিশ্চিতভাৱে এইটো এটা বিৰাট সাংঘাতিক লজ্জাজনক বিষয় বন্ধুসকল। আৰু সেই গতিকে আমি যিদৰে আমাৰ স্থান তেখেতসকলে লেতেৰাৰ ক্ষেত্ৰত আগস্থান দিব বিচাৰিছে, ঠিক সেইদৰে যদি আমি চাফা কৰি প্ৰথম স্থান চফাৰ ভিতৰত ল'ব পাৰোঁ, তেন্তে নিশ্চিতভাৱে কিমান এটা গৌৰৱৰ কথা হ'ব পাৰে আপোনালোকে নিজেই ভাবি চাওক বন্ধুসকল। সমাজ বুলিলেতো দুচাম ব্যক্তি থাকিবই। সমাজত এচাম ব্যক্তি থাকে ভাল আৰু এচাম ব্যক্তি থাকে বেয়া, আৰু যিসকল বেয়া ব্যক্তিয়ে তেনেকুৱা কুকাৰ্যবিলাক কৰি আছে, সেইসকল ব্যক্তিক যাতে আকৌ এটা আমাৰ ভাল পথলৈ তেখেতসকলে উভতি আহে। আৰু যদিও তেখেতসকলে উভতি নাহে, তেন্তে মই ভাবিছোঁ পৌৰসভাই ইয়াৰ প্ৰতি তেখেতসকলে দায়িত্ব বহন কৰক। পৌৰসভাই নিশ্চিতভাৱে তেখেতসকলে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে নিশ্চিতভাৱে এই ডিব্ৰুগড় চহৰখন এদিন সুন্দৰ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হ'ব। আৰু তাৰ বাবে লাগিব ইচ্ছাবোধ, আৰু যদি ইচ্ছাবোধ নাথাকে তেন্তে আমাৰ ডিব্ৰুগড় চহৰখন কিন্তু যিমান ভাবি থাকিলেও চাফা নহয়। আৰু সেই গতিকে তেখেতসকলৰ ইচ্ছাবোধ তেখেতসকলে যাতে ইচ্ছা কৰক, আৰু ইচ্ছাবোধক তেখেতসকলে জাগ্ৰত কৰক। ইচ্ছাবোধ জাগ্ৰত হ'লেহে কাম কৰা যি মানুহৰ হেঁপাহ, এই হেঁপাহ থাকিব লাগিব। তেখেতসকলে ইমান ধুনীয়া ধুনীয়া এটা পদবী দিয়া হৈছে, ডিব্ৰুগড় চহৰখনৰ প্ৰতি তেখেতসকলক দায়িত্ব দিয়া হৈছে, কিন্তু এই দায়িত্ববিলাক যদি তেখেতসকলে পালন কৰাত যদি ব্যৰ্থ হয়, সঁচাকৈ কি ক'ম আৰু কওক। তাতকৈ জানো আৰু দুৰ্ভাগ্যজনক বিষয় থাকিব পাৰে। আজি পৌৰসভাৰ যিটো অৱস্থা, সঁচাকৈ এটা লজ্জাজনক অৱস্থা। পৌৰসভা কেনেকুৱা এটা সাংঘাতিক এটা অৱস্থা হৈ পৰিছে। আজি গোটেই ডিব্ৰুগড় চহৰখন লেতেৰা হৈ পৰিছে, একেবাৰে কদৰ্যময় পৰিৱেশ হৈ পৰিছে। তেনেকুৱা এটা পৰিপ্ৰেক্ষিততো যদি তেখেতসকলে দায়িত্ব বহন কৰাত যদি একেবাৰে ব্যৰ্থ হয়, তেন্তে আৰু তাৰ পৰিণাম কি হ'ব পাৰে বন্ধুসকল। আৰু সেই গতিকে যিসকল সজাগ ব্যক্তি, সচেতনশালী ব্যক্তি, তেখেতসকল ওলাই আহক। ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱেৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সকলো ব্যক্তি ওলাই আহক, আমি যাতে ডিব্ৰুগড় চহৰখন চাফা কৰি আমি সমগ্ৰ ভাৰতবৰ্ষৰ বুকুত জিলিকাই তুলিব পাৰোঁ। তাৰ বাবে আমি একত্ৰিত হ'ব লাগিব। যিহেতু আমাৰ ডিব্ৰুগড়ত বিভিন্ন ভাষা ভাষীৰ পৰা আদি কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একত্ৰিতভাৱেৰে আমি জীয়াই আছোঁ। আৰু এই যি একতাৰ এনাজৰী মজবুত কৰি আমি অনাগতৰ ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব লাগিব বন্ধুসকল। আৰু নৱপ্ৰজন্মক আমি বাট দেখাই দিব লাগিব যে ডিব্ৰুগড়ত সচেতন ব্যক্তিৰ অভাৱ নাই বন্ধুসকল। আৰু সেই গতিকে বন্ধুসকল, আপোনালোক সকলোৱে জাগ্ৰত হওক, প্ৰত্যেকজন ব্যক্তিয়ে জাগ্ৰত হওক, নিজৰ সত্ৰাক জাগ্ৰত কৰক। আৰু তেতিয়া দেখিব আমাৰ সমাজৰ বাবে আমি কিমান কাম কৰিব পাৰোঁ।
সঁচাকৈ যদি সমাজ ব্যৱস্থাই যদি উন্নত মানৰ নহয় তেন্তে অনাগত ভৱিষ্যতৰ প্ৰজন্মই কি শিক্ষা ল'ব বাৰু বন্ধুসকল। আৰু সেই গতিকে মই আশা কৰিছোঁ, আপোনালোকক মই কাটৰ জোৰে অনুৰোধ কৰিছোঁ, আহক বন্ধুসকল আমি সকলোৱে আগবাঢ়ি যাওঁ। আগবাঢ়ি আমাৰ যি দায়িত্ববোধ, আমাৰ যি নৱপ্ৰজন্মৰ প্ৰতি দায়িত্ববোধ, আমাৰ সমাজখনৰ প্ৰতি যি দায়িত্ববোধ, এই দায়িত্ববোধ আমি পালন কৰোঁ বন্ধুসকল। ধন্যবাদ বন্ধুসকল।